जब भी कोई लड़की देखो मेरा दिल दीवाना बोले ओले ओले ओले। হাও ভাতের ভাই দেখো কি কৰি আছে এতে সি? এই কি কৰি আছ তই? নাই এনে অলপ ফুলৰ ঠানি কাটি আছো ৰ দে পিছে কিয় আহিলি তই কিয় আহিলে মানে তই একো গম পোৱা নাই নেকি? কি হ'ল আজি আমাৰ গাঁৱত শ্বুটিং হ'ব শ্বুটিং। কি কয় বাবু ওয়ে ভাই ও কি বিলব শ্বুটিং আৰু এক্টৰ কোনিয়ে এক্টৰ বুলি ভাবছা তই? এক্টৰৰ নাম শুনিলে তই মাথা ঘূৰি পৰিবি। দে 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 কোনি কচোন কোনি কওঁ এক্টৰ আমিৰ খান। অ' মাই গড চেজ যা মই ঐ ঐ ঐ কি হ'লে তোৰ কি হ'লে? ঐ ঐ আমিৰ খানৰ নাম শুনাৰ পৰাই মাথা চকচকে ঘূৰাই গৈছিল মোৰ বল বল চাবা যা বল শ্বুটিং বল বল বল। বাপ্পা আমিৰ খান দেখিয়ে পাবলো সঁচা না মিছাই না মই সপোন দেখিছোঁ সপোন নহয় চব সঁচা। এতিয়া মনে মনে থাক শ্বুটিং চা হাল্লা নকৰিবি নহ'লে চিকিউৰিটি বাহিৰত দল মাৰি দিব আমাক। অঁ চাওঁ দে শ্বুটিং শেষ হোৱাৰ পিছত কিন্তু আমিৰ খান ছাৰক একবাৰ লগ পাব লাগিব দেই ভাই আমি দুটা ৰল খুজিব লাগিব দেই আমাৰ কাৰণে। এই বল বল শ্বুটিং শেষ হ'ল চাৰে গেল এইটো ছাৰে বহি আছে বল ওচৰত বল বল বল। ছাৰ আপোনাক লগ পাই আজি বহুত ভাল লাগিল আমি সপোনতো ভবা নাছিলোঁ আপোনাক যে আমি আমাৰ গাঁৱতে লগ পাম বুলি ছাৰ আমাৰো এক্টিঙত বিৰাট ইচ্ছা আছে আপুনি যদি আপোনাৰ ফিল্মত আমাক সৰু এটা ৰল দিয়ে আমাৰ আশা পূৰণ হৈ যাব বুলি ভাবোঁ আমি ছাৰ আমি এক্টিঙৰ ABC একো নাজানো খালি আমি এক্টিং অলপ অলপ জানো। অঁ ছাৰ অঁ দে বাপা তহঁতক মোৰ নেক্সট ফিল্মত ল'ম অ'কে না? অঁ ছাৰ হ'ব থেংক ইউ ছাৰ থেংক ইউ। যাই এতিয়া তহঁত মই অলপ ৰেষ্ট লওঁ। অঁ ছাৰ অঁ ৰেষ্ট লওক আপুনি ফাটেৰ ভাই আমিও চিনেমাত এক্টিং কৰিম আমিও হিৰো হৈ যাম কি মজা লাগিব না। আমাৰো চবেই চেল্ফি ল'ব কি মজা ভাই লাগিব ন ভাবিয়ে ভাল লাগি আছে মোৰ।